এইখন টেবুল ৰানাৰ কেনেকৈ এইটো ডিজাইনটো মই বনাইছোঁ সেইটো মই ভিডিঅ'টোত দেখুৱাম। বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। টেবুল ক্লথটো বনাব হালধীয়া আৰু বগা ৰঙৰ ঊণ লৈছোঁ আৰু 2.5ৰ কুৰ্চা, বনাই লওঁ। প্ৰথমতে 13টা চেইন বনাই লওঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13টা। তাৰপিছত প্ৰথম চেইনটোৰ লগত স্লিপ ষ্টিচেৰে জইন কৰি দিওঁ। জইন হৈ গ'ল। এতিয়া এটা ছিংগল ক্ৰোচিয়া বনাম। তাৰপিছত দুটা চেইন, 1 2, ইয়াতে 10টা ডাবল ক্ৰোচিয়া বনাম। 10 এতিয়া 8টা চেইন বনাম। 1 2 3 4 5 6 8টা চেইন বনালোঁ। এতিয়া আকৌ ইয়াতে ডাবল ক্ৰোচিয়া বনাম 11টা। 1 2 এতিয়া ইয়াতে 5টা চেইন ল'ম। 1 2 3 4 5, 5টা চেইন ল'লোঁ। এতিয়া ট্ৰিপল ক্ৰোচিয়া বনাম। 1 2 এনেকৈ ল'লোঁ। তাৰপিছত ইয়াতে এবাৰ ল'ম, তাৰপিছত আৰু এবাৰ, তাৰপিছত আকৌ এবাৰ। এইটো ট্ৰিপল ক্ৰোচিয়া হ'ল। তাৰপিছত ইয়াতে এটা ছিংগল ক্ৰোচিয়া বনাম। তাৰপিছত আকৌ দুটা চেইন, ইয়াতে 4টা ডাবল ক্ৰোচিয়া বনাম। 1 2 3 4 হৈ গ'ল। এতিয়া ইয়াৰে মাজে মাজে ডাবল ক্ৰোচিয়া বনাই যাম।
চেইন বনাম 1 2 3 4 5 6 7 8 হ'ল। এতিয়া আকৌ ইয়াতে এটা ডাবল ক্ৰোচেট বনাম, 5টা ডাবল ক্ৰোচেট বনাম। আকৌ ইয়াতে 5টা ডাবল ক্ৰোচেট বনাম, 5টা চেইন বনাম, 5টা চেইন বনালোঁ। ইয়াতে আকৌ ট্ৰিপল ক্ৰোচেট এটা বনাম, এনেকৈ যিমান ডাঙৰ আপোনালোকে বনাব খোজে সিমান ডাঙৰ বনাই ল'ব পাৰে। মই বনাই লওঁ বাকীখিনি। এইটো মোৰ কমপ্লিট হৈ গ'ল। ইয়ালৈকে 1 2 3 4 5 6 7 8টা ষ্টেপ বনালোঁ। এতিয়া আকৌ বেলেগ এটা ডিজাইন বনাম। এতিয়া আকৌ ইয়াতে এটা ছিংগল ক্ৰোচেট ল'ম আৰু 2টা চেইন, আকৌ আগৰ দৰে 5টা, 1 2 3 4 5 এতিয়া এফালে আগৰ দৰে 1 2 3 3টা ডাবল ক্ৰোচেট বনালোঁ। এতিয়া 6টা চেইন ল'ম, 1 2 3 4 5 6টা চেইন লৈছোঁ। এতিয়া 6টা ঘৰ এৰি দিম, 1 2 3 4 5 6টা এৰি দিলোঁ। এতিয়া 7 নম্বৰ ঘৰত ডাবল ক্ৰোচেট বনাম, 1 2 হ'ল। আকৌ 2টা চেইন ল'ম, আকৌ চেম ঘৰতে আকৌ 2টা ডাবল ক্ৰোচেট, 1 2 এনেকুৱা হৈ গ'ল। আকৌ 6টা 1 2 3 4 5 6 আকৌ 1 2 3 4 5 6
গোটেইখিনি ইয়ালৈকে বনালোঁ। হৈ গ'ল ইয়ালৈকে কমপ্লিট তেনেকৈ বনাই লৈছোঁ। এতিয়া আকৌ আগৰ দৰে ইয়াতে 5টা ডাবল ক্ৰচা বনাই চেইন বনাই লৈছোঁ। আকৌ 5টা ডাবল ক্ৰচা বনাই হৈ গ'ল। আকৌ এটা চেইন 1 2 3 4 5 6 ইয়ালৈকে বনালোঁ। এইটো মই বনাই ল'লোঁ আৰু এটা বনাই লৈছোঁ। তাৰপিছত এইখিনি ইয়ালৈকে গুঠি ল'লোঁ। এতিয়া
ইয়াতে আকৌ ডাবল ক্ৰোচিয়া আছে ইয়াতে এইবাৰ 3টা চেইন বনাম 1 2 3 3টা চেইন বনাইছো এই দুটা চেইনৰ লগত সিঙ্গেল ক্ৰোচিয়া দি জয়েন কৰি দিম হৈ গ'ল এতিয়া আকৌ 3টা চেইন 1 2 3 3টা চেইন বনালো আকৌ ইয়াতে আগৰ নিচিনাকৈ 2 এনেকুৱা হৈছে এইটো এতিয়া ডিজাইনটো এনেকৈ হৈছে আৰু বাকি গোটেইখিনি এনেকৈ বনাইলো এইটো চাওক কমপ্লিট হৈ গ'ল গোটেই ৰাউণ্ডটো কমপ্লিট কৰি বনাই ল'লো আপোনালোকে আৰু যদি বহল কৰিব বিচাৰে তেতিয়াহ'লে আৰু কেইটামান লাইন পঢ়াই ডাঙৰ কৰি ল'ব পাৰে ক্লথটো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু লাইক আৰু কমেণ্ট কৰিব আজিলৈ ধন্যবাদ থেংক ইউ